নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, গৰ্ভস্থ সন্তানটি ল'ৰা হ'ব নে ছোৱালী হ'ব তাক দেহৰ কিছুমান পৰিৱৰ্তনৰ পৰা অনুমান কৰিব পাৰি। আজি আমি ছোৱালী হোৱাৰ কিছুমান লক্ষণৰ বিষয়ে আলোচনা কৰিম। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। প্ৰথম সংকেতটো হৈছে যদিহে ৰাতিপুৱা গৰ্ভৱতী মহিলাগৰাকীৰ মূৰ ঘূৰাই বা বমি ভাৱ আহে তেন্তে এইটো অনুমান কৰিব পাৰি যে গৰ্ভস্থ সন্তানটি ছোৱালী হ'ব। আনহাতে যদিহে এনেকুৱা একো অনুভৱ নকৰে তেন্তে সন্তানটি ল'ৰা হ'ব। দ্বিতীয় সংকেতটো হৈছে গৰ্ভস্থ সন্তানটিৰ হৃদস্পন্দনৰ যোগেদিও ছোৱালী হ'ব নে ল'ৰা হ'ব সেইটো অনুমান কৰিব পাৰি। যদিহে হৃদস্পন্দনৰ প্ৰতি মিনিটত 140তকৈ বেছি হয় তেন্তে ছোৱালী থকা বুলি অনুমান কৰিব পাৰি। আনহাতে ল'ৰা হ'লে 140তকৈ কম হয়। তৃতীয়তে যদিহে গৰ্ভৱতী মহিলাৰ ছাল আগতকৈ বেছি মিহি আৰু বেছিকৈ কোমল হৈ পৰে তেন্তে গৰ্ভত থকা সন্তানটি ছোৱালী বুলি অনুমান কৰিব পৰা যায়। যদিহে গৰ্ভৱতী মহিলাগৰাকীয়ে ৰাতি শুলে সোঁফালে কাটি হৈ শুবলৈ বেছি ভাল পায় তেন্তে অনুমান কৰিব পাৰি যে সন্তানটি ছোৱালী হ'ব। আনহাতে বাওঁফালে কাটি কৰি শুব বিচাৰিলে ল'ৰা সন্তান আছে বুলি অনুমান কৰিব পাৰি। যদিহে মহিলাগৰাকীৰ ওজন গৰ্ভাৱস্থাৰ পাছৰ পৰা খুব বেছি বাঢ়িবলৈ ধৰে আৰু মহিলাগৰাকী পূৰ্বতকৈ শকত হৈ পৰে তেন্তে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে গৰ্ভস্থ সন্তানটি ছোৱালী হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি ভালদৰে বুজিব পাৰিছে। আপোনালোকক আকৌ লগ পাম। আজিলৈ ধন্যবাদ।